কি নকিও হয় এইটো লৈ ল মোবাইল এইটো লৈ ল তই মোক দে না এইটো হ'ল সুপাৰমেনৰ ড্ৰেছ এইটো সুপাৰমেনৰ ড্ৰেছ দেখিছে ঠিক সুন্দৰ লাগিছে ঠিক তেনেকৈ 2 বছৰৰ পৰা 8 বছৰলৈকে পোৱা ট্ৰেডিশ্যনেল হয় ইয়াৰ সব সাইজে পোৱা যাব সব ডিজাইনৰ মুগাৰ পৰা ধৰি আমাৰ যিমান জাতীয় বজাৰ কৰিব মানে যোৰহাটলৈ আহি আছোঁ যিহেতুকে এতিয়া আহি মাৰ্কেট পাইছোঁহি এইফালে আপোনালোকে দেখিছে খুব সুন্দৰ সুন্দৰ বস্তু সজাই ৰখা আছে এইফালে দীপজ্যোতিদাৰ দোকানত বিহুৰ কেনেকুৱা ধৰণৰ কালেকশ্যন আছে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ দোকানলৈ আহিছোঁ যিহেতুকে দোকানত এতিয়া দীপজ্যোতিদা আছে দীপজ্যোতিদা কেনেকুৱা চলিছে বিহু বজাৰ ঠিকে আছে বঢ়িয়া হৈছে এতিয়া বিহু আপোনাৰ যিখিনি নতুন নতুন কালেকশ্যন কেনেকুৱা আহিছে এতিয়াতো বহুত প্ৰায়ভাগে 75% আহিছে আৰু 75% আহিব বাকী আছে বজাৰ কেনেকুৱা চলিছে বিহু আগৰ এইবাৰ যিহেতুকে লকডাউন চলি আছিলে এইবাৰ যিহেতুকে এইবাৰ অলপ ভাল ফল দেখিছোঁ ভাল কৰিছোঁ ভাল হ'ব আগন্তুক দিনত ভাল হ'ব বুলি আশা কৰিছোঁ আৰু এতিয়া যিহেতুকে দোকানৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ খুব ধুনীয়া বস্তু আছে ইয়াত দেখিছে সকলোখিনি বস্তুৱে ইয়াত ৰাখিছে যিহেতুকে আপোনাৰ দোকানখনৰ নামটো কি আছিলে ইউথ ফেশ্বন আপোনালোকে ইউথ ফেশ্বনলৈ আহিব পাৰে বিহুৰ কাৰণে বজাৰ কৰিব পাৰে এইফালে আপোনালোকে দেখিছে এইবিলাক আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ কিমান বছৰৰ কাৰণে হয় 2 বছৰৰ পৰা 15 বছৰলৈকে পোৱা যাব 2 বছৰৰ পৰা 15 বছৰলৈকে এইখিনি আপোনালোকে বিহুৰ সাজ ইয়াত কিনিব পাৰে এইফালে দেখিছে বিহুৰ সকলোখিনি ইয়াত আছে এইফালে আমি যিহেতুকে বজাৰ কৰিবলৈ আহিছোঁ মা আহিছে বা আহিছে আমি যিহেতুকে বজাৰ লৈছোঁ লগত দেখাম কি কি কিনিছোঁ এইফালে দেখিছে এইখিনি কাপোৰ যিহেতুকে বজাৰ কৰিছোঁ বিহু বুলি আপোনাক দেখাইছোঁ এইফালে চাৰ্ট লৈছোঁ এইটো লৈছোঁ দেউতাৰ কাৰণে চাৰ্ট দেখিছে এইটো দেউতাৰ কাৰণে পেণ্ট লৈছোঁ এইটো পেণ্ট দেখিছে এইটো লৈছোঁ তাৰপাছত এইটো লৈছোঁ ভাগিনৰ কাৰণে এটা জিন্স পেণ্ট আৰু চাৰ্টটো কোনটো আছিলে এইটো আছিলে এইটো ভাগিনৰ কাৰণে যিহেতুকে চাৰ্টটো লৈ লৈছোঁ এতিয়া আপোনাৰ যিহেতুকে বিহু আহি আছে আপুনি বিহুৰ কেনেকুৱা ৰেঞ্জৰ কাপোৰ ৰাখিছে আপুনি কিমান পৰা ষ্টাৰ্ট হয় লং পেণ্ট লং পেণ্ট এনেইতো মই বেছিভাগ ব্ৰাণ্ডেডেই ৰাখোঁ আৰু আপোনাৰ এনেই নন ব্ৰেণ্ডৰ হ'লেও মানে 700ৰ পৰা ষ্টাৰ্টিং আছে আৰু আপ টু 1500 এইটো পেণ্টটো আৰু চাৰ্ট কেনেকুৱা ৰাখে আপুনি 350ৰ পৰা ষ্টাৰ্টিং আৰু আপ টু 750 950 লৈকে আছে আপোনালোকে দীপজ্যোতিদাৰ দোকানত আহিব পাৰে খুব সুন্দৰ সুন্দৰ পেণ্ট মই দেখিছোঁ যিহেতুকে লৈছোঁৱেই খুব সুন্দৰ সুন্দৰ কালেকশ্যন আনিছে বিহুৰ কাৰণে আপোনালোকে ল'ব পাৰে আৰু আপোনালোকৰ চাৰ্ট খুব ধুনীয়া ধুনীয়া কালেকশ্যন আনিছে এইফালে আপোনালোকে দেখিছে এইবিলাক মহিলাৰ কাৰণে বেগ আছে এই বেগবোৰৰ প্ৰাইচ কিমান এইবোৰ 150 এইবোৰ 150ত খুব সুন্দৰ সুন্দৰ বেগ লৈ যাব পাৰে তাৰপাছত এইফালে আপোনালোকে দেখিছে এইবিলাক আৰ্মি চোলা আছে ল'ৰা ছোৱালী স্কুলৰ যিকোনো ফাংচনৰ কাৰণে এইবিলাক আপুনি নিব পাৰে এইবিলাকৰ প্ৰাইচ কিমান হয় এইবোৰ 500ৰ পৰা ষ্টাৰ্ট হ'ব 500ৰ পৰা ষ্টাৰ্ট হয় এইফালে আপোনালোকে দেখিছে এইবিলাক এইবোৰ বিহুৰ কাৰণে কঙালী আছে এইখন 150 যিহেতুকে আপোনালোকে আহিব পাৰে ডিছকাউণ্ট কৰি দিব কাৰণ যিহেতুকে মই আজি আহিছোঁ মই কিনিছোঁ আপোনালোকো আহক আপোনালোককো ডিছকাউণ্ট কৰি দিব এইবিলাক দেখিছে খুব সুন্দৰ সুন্দৰ বিহুৰ কাৰণে চোলা আছে এইফালে দেখিছে চাৰ্টৰ কালেকশ্যন খুব সুন্দৰ এইটো ট্ৰেডিশ্যনেল হয় ইয়াৰ সব সাইজে পোৱা যাব সব ডিজাইনৰ মুগাৰ পৰা ধৰি আমাৰ যিমান জাতীয় জনগোষ্ঠীৰ সাজপাৰ আছে সকলোখিনি আছে এইটো প্ৰাইচ কিমান হ'ব এইটো 500 আপ টু মানে 1000লৈকে পোৱা 1000লৈকে আছে এটা মই বেক কেমেৰা মই দেখাওঁ দোকানৰ গোটেই সম্পূৰ্ণ পৰিৱেশটো আপোনালোক দেখাওঁ আপোনালোকে দেখিছে দীপজ্যোতিদাই খুব সুন্দৰকৈ দোকানখন সজাই ৰাখিছে খুব সুন্দৰ এটা পৰিৱেশ এইখিনি ট্ৰেডিশ্যনেল ৱেৰ আছে গোটেইখিনি টঙালি আছে দেখিছে বিহুৰ সকলো সাজপাৰ যিহেতুকে আহি গৈছে মহিলাৰ কাৰণে বেগ সুন্দৰ সুন্দৰ বেগ আহি গৈছে যিহেতুকে এইখিনি দেখিছে ল'ৰাৰ কাৰণে সৰু ল'ৰাৰ কাৰণে এইখিনি চাৰ্ট আছে দেখিছে টি চাৰ্ট খুব ধুনীয়া ধুনীয়া চাৰ্ট আহিছে সম্পূৰ্ণ দোকানৰ পৰিৱেশটো দেখাই দিব পাৰিছোঁ খুব সুন্দৰকৈ দোকানখন সজাই ৰাখিছে দেখি খুব ভাল লাগি গৈছে যিহেতুকে ইয়াত বজাৰ কৰি আৰুৱে ভাল লাগে দেখিছে এইখিনি গোটেইখিনি সম্পূৰ্ণ বেবী কষ্টিউম দেখিছে ট্ৰেডিশ্যনেল ৱে খুব সুন্দৰকৈ আপোনালোকে দেখিছে খুব বিহু খুব সুন্দৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত এটা বস্তু খুব ভাল লাগিছে মোৰ এইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে দেখিছে খুব সুন্দৰকৈ এয়া সজাই ৰাখিছে বিহুৰ ড্ৰেছটো এইটো ভাল লাগিছে এইটো আপোনালোকে খুব ধুনীয়া এটা কনচেপ্ট লৈছে এইটো কিয় ভাবিলে এনেকৈ যে আপুনি সজাওঁ মানে এনেকৈ এটা দোকানখনত আকৰ্ষণতা আৰু মানে বাচ্চাবোৰ আহিলে মানে প্ৰায় এইটো ফ'ল' কৰে আৰু তেতিয়া গাৰ্জেনো আহিবলৈ মন কৰে তেতিয়া সেইটোৱে মানে এট্ৰেকশ্যনৰ কাৰণে খুব সুন্দৰকৈ সজাইছে এইফালে বাচ্ছাৰ কাৰণে চশমা আছে দেখিছে এইবিলাক ল'ব পাৰে খুব সুন্দৰ সুন্দৰ চশমা আছে এইফালে টুপি আছে খুব সুন্দৰ সুন্দৰ এতিয়া মোলে নহয় যিহেতুকে দেখিছে খুব সুন্দৰ লাগিছে টুপি এনেকুৱা আপুনি এনিমেলছ বাৰ্ডছ এভৰি কষ্টিউম মানে বাচ্চাৰ কাৰণে পোৱা যায় দেখিছে এইটো খুব সুন্দৰ লাগিছে দেখিছে এইটো খুব ধুনীয়া লাগিছে এনেকুৱা বাচ্চাৰ কাৰণে আপোনালোকে যিকোনো বস্তু আছে আপোনালোকে এইখিনি নিব পাৰে খুব স্পাইডাৰমেন ছুপাৰমেন বেটমেন সেইখিনি ড্ৰেছ আছে আৰ্মি ট্ৰেফিক পুলিচ যিকোনো কষ্টিউম ফাইটাৰ হওক এনিমেলছৰ হওক বাৰ্ডছৰ হওক
এভৰি আইটেম মানে মোৰ ইয়াত পোৱা যায় আপুনি এতিয়া এইফালে আপুনি খুব ধুনীয়াকৈ দোকানখন যেনেকৈ সজাই ৰাখিছে আপোনালোকে এইফালে চাওক এইখিনি চাৰ্টৰ আপুনি ৰেঞ্জটো কিমান হয় এইখিনি চাৰ্ট যিখিনি আছে 500ৰ পৰা 750লৈকে পোৱা যায় 750লৈকে পোৱা যায় এইখিনি কিমান এজৰ হ'ব ইয়াত আপোনাৰ ধৰক 14 বছৰ 16 বছৰ 18 বছৰ আৰু বিশেষকৈ গ্ৰ'থটোৰ ওপৰত ডিপেণ্ড কৰে গ্ৰ'থটোৰ ওপৰত চাইজটোৰ ওপৰত হ'ব হয় খুব সুন্দৰ লাগিছে চাওক এইফালে গোটেইখিনি খুব সুন্দৰকৈ সজাই ৰাখিছে এতিয়া বিহুৰ যিহেতুকে গোটেইখিনি কালেকশ্যন আপুনি ইয়াত পাই যাব এইটো স্পাইডাৰমেন কষ্টিউম আপোনাৰ ধৰক স্কুলৰ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনৰ কাৰণে প্ৰায় দৰকাৰ হৈ থাকে আপুনি 2 বছৰৰ পৰা আপ টু 8 ইয়াৰ্ছলৈকে আপোনাৰ এইটো খুব সুন্দৰ লাগিছে দেখিছে এইটো আপোনালোকক দেখাইছোঁ স্পাইডাৰমেনৰ খুব সুন্দৰ ড্ৰেছ দেখিছে দেখিয়ে ভাল লাগিছে এইটো হ'ল ছুপাৰমেনৰ ড্ৰেছ এইটো ছুপাৰমেনৰ ড্ৰেছ দেখিছে খুব সুন্দৰ লাগিছে ঠিক তেনেকৈ 2 বছৰৰ পৰা 8 বছৰলৈকে পোৱা যাব 8 বছৰলৈকে পোৱা যাব খুব সুন্দৰ সুন্দৰ এইবোৰ প্ৰাইচ কিমান হয় প্ৰাইচটো আপোনাৰ চাইজ ৱাইজ দাম হয় চাইজ ৱাইজ হয় মিনিমাম আপোনাৰ 450 পৰা ষ্টাৰ্টিং হ'ব আৰু 800লৈকে দেখিছে খুব সুন্দৰ সুন্দৰ ড্ৰেছ আছে স্পাইডাৰমেন আৰু ছুপাৰমেনৰ আৰু ৰেট খুব কম হয় খুব সুন্দৰ সুন্দৰ ড্ৰেছ আপোনালোকে যিকোনো কষ্টিউম পাব এইফালে আপোনালোকক দেখাইছোৱে যে এইফালে আৰ্মি ড্ৰেছ আছে যিহেতুকে মই এইখিনি বস্তু লৈছোঁ আৰু এইবিলাক দেখিছে বজাৰ কৰাৰ কাৰণে মই এইটো এতিয়া যিহেতুকে বিহু উপহাৰ দিছেনে খুব ভাল লাগিলে যিহেতুকে ইমানখিনি বজাৰ কৰিছোঁ বজাৰ কৰাৰ কাৰণে দাদাই এইটো যিহেতুকে এটা চাৰ্ট দিছে খুব ভাল লাগিছে এনেধৰণে আকৌ আহি থাকিম আৰু দি থাকিলে আহি থাকিবলৈ মন যায় নিশ্চয় দাদাৰ দোকানলৈ সকলো আহিব এড্ৰেছটো আপোনাৰ কি আছিলে ইয়ৰ ষ্টেচন DCM মাৰ্কেট কলপটুৰ মাৰ্কেট বুলিও কোৱা হয় আপোনাৰ এটিএডৰ কাষতে মানে বৰফটকী মাৰ্কেটখন ফেমাছ মাৰ্কেট আৰু চক বজাৰখন ফেমাছ মাৰ্কেট তাৰ অপজিটত চক বজাৰ দাদাই বিহু বুলি মাক আৰু বাক যিহেতুকে দুটা উপহাৰ দিছে ইয়াত দুটা বেগ দিছে দেখিছে খুব ভাল লাগিলে যিহেতুকে দোকানলৈ আহি এনেধৰণে উপহাৰ দি থাকিলে আমি আহি থাকিবলৈ মন যাব থেংক ইউ যিহেতুকে আমি এতিয়া বজাৰ কৰি আহি ঘৰ পালোহি আমাৰ এয়া পোৱালিলে এযোৰ কাপোৰ আনিলোঁ চাওক কেনেকুৱা লাগিছে এযোৰ কাপোৰ ইয়াত ল'লোঁ এইটো চাৰ্ট এইটো পেণ্ট যিহেতুকে ইয়ালৈ লৈ ল'লোঁ তোমাক দেখাইছোঁ কেনেকুৱা লাগিছে চোলাটো কেনেকুৱা লাগিছে ভাল লাগিছে পেণ্টটো মই এতিয়া তোক দিওঁ জানো মই লৈ জানি মই পিন্ধিম নেকি কেলে মই পিন্ধিমগৈ বিহুৰ পিছত দিম তোক হ'ব নাই কেলে হ'ব দে এইটো খোল হ'ব এইটো মোক দে হ'ব খোল কিনো বিহু হয় এইটো লৈ ল মোৰ ভাগৰ এইটো লৈ ল তই এইটো মোক দে ক'ত সিটো হয় হাই গাইজ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ চেনেল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাবা আজিলৈ আপোনাক বিদায় লৈছোঁ ধন্যবাদ